প্ৰথম কথাটো হ'ল তুমি পঢ়া শুনাত মন দিয়া, তোমাৰ কেৰিয়াৰ ছেট কৰা আৰু ইণ্ডিপেণ্ডেণ্ট হোৱা, নিজৰ ভৰিত নিজে থিয় হোৱা। দ্বিতীয় কথাটো হ'ল যে কোনোবা যদি তোমাৰ পৰা আঁতৰি যাব বিচাৰিছে তেওঁক ফ'ৰ্চফুলি লগত ৰাখিবলৈ চেষ্টা নকৰিবা। যদি তেওঁ নিজেই কৈছে যাবলৈ দিয়া, যদি তেওঁ নিজে উভতি আহে মষ্ট ৱেলকাম। বাট কাৰোবাক কিবা এটা কণ্ডিশ্যন দি পেলাই তুমি ফ'ৰ্চফুলি উভতাই নানিবা। যদি জ্যোৎস্না এতিয়া তোমাৰ লাইফত নাই, যদি তাই হেপ্পী, লেট হাৰ বি হেপ্পী। তুমি তোমাৰ পঢ়া শুনা কমপ্লিট কৰা, চাকৰি কৰা, লাইফত বহুত মানুহ লগ পাবা। এতিয়া পঢ়ি আছা, কাইলৈ যেতিয়া জবত সোমাবা আৰু মানুহ লগ পাবা, ফ্ৰেণ্ড চাৰ্কেলছ বাঢ়িব, ব্যস্ততা বাঢ়িব, তেতিয়া চাবা লাইফটো এটা নতুন দিশ পাব। চ' যিটো হৈ গ'ল পিছলৈ উভতি চাই সেই বস্তুটো আকৌ লগত কঢ়িয়াই নানিবা। ওৱান্স ইটছ গন ইটছ গন। সন্মুখত কি আছে সেইটো চোৱা। মই জানো কেতিয়াবা মন যায় ঘূৰি যাবলৈ, আকৌ উভতাই আনিবলৈ, বাট যিটো সময় গুচি যায় সেইটো সময় জানো ঘূৰাই আনিব পাৰিবা? নোৱাৰা ন? ঠিক তেনেদৰে যিটো বস্তু হৈ গ'ল, গুচি গ'ল, সেইটো আকৌ ধৰি বান্ধি জোৰ কৰি উভতাই নানিবা। যোৱা বস্তু যাবলৈ দিয়া, তুমি আগুৱাই গৈ থাকা। আগুৱাই গৈ থাকোঁতে যদি বাই চান্স আকৌ লগ পোৱা বেলেগ কথা, আৰু যদি লগ নোপোৱাও, ডোণ্ট ৱাৰি, দেৰ ইজ সামৱান সামৱেৰ ৰাইট দেৰ ৱেইটিং ফৰ ইউ। বিলিভ ইন দ্যাট।